এটা আলহি লগাই দিব লং ভাই বাপু শুনাই নাই বেৰা দিয়া ক'ত যাবা পিছে তই আহিলো পিছে একবাৰ ধান চাবা চাবা ঐ বেলেগ কাম নাই যদি বেৰাখনকে দেখা সন্ধিয়া কিবা এটা কৰিম আহ বেৰাখন দিব উচ্ছা বেৰাখন দিম দে অলপ দে কাম এটা ধৰ সন্ধিয়া কামিছো আনি দে পইচাকে খুৱাবি না টেনশ্যনে ল'ব নালাগে তই মই থকাৰ লাগি টেনশ্যন নলাবি দে ধৰ ধৰচোন ধৰ সোমাই দিয়া নেকি এই দি দি দে বেৰাখনো হ'ল অলপ চাদাকে খাক দে বহ চাদা বনাও সদায় খাবিয়ে তাৰমানে দে এটা টেনশ্যন দূৰ নহ'লে বা মানুহবিলাকৰ লগত বেয়া হ'ব লাগে গৰুকেইটাও নাবান্ধে বেৰাখন দি ভালে হ'ল অলপ টেনশ্যন দূৰ এটা হ'ল চাদা খাবি যা ভাই এতিয়া চাদা শুনে নাই এইবাৰ করবি ইৰা খাটি দে ইৰা কি করবি উপায় নাই চাদা শুনে নাই শোন কাম দিয়ে তাল খাতে দিছে ইৰা খাবি যা হ'লেও ল'ব লাগিব আৰু উপায় নাই সোণখিনিও আনিব নোৱাৰা না নকবি চাদা বনাইছে দেখো অলপ দিয়া নেকি সাধা বিজনেহে বনাইছিল পিছে ক'ত যাবি তই ডিব্ৰুগড়ত যাব খুজিছিলোঁ ডিব্ৰুগড় যাবি কিয়া কিবা কথা আছে দে পিছে চাদা কমেই হ'ব দেখোন চাদা মাছ হ'লে দুইজনৰ নোকলাব পাৰিব চাদা নিজে বনাই হ'লেও ভাই বনে ভাই আমাৰখিনি হ'ল না অলপমান বাকী আছে এইটো দ্বীপ দেখো দ্বীপত যাব আছে দ্বীপে দেখো আহি আছে দীপ হয় তাতে যাব আছিলোঁ ক'ত জানো তই মই গুৰু বিচাৰ কৰিহে আছোঁ হয় নেকি কি গুৰু কেনে হেন হেৰি বগা আৰু ৰঙা আছিলে কেতিয়া ঘৰ আছিল কালিৰ পৰা বিচাৰ কৰি আছোঁ গুৰুকেইটা পা নাই মই ঘৰত মই গালি দি আছে সিদিনা ইয়াৰ লগত মই কাজিয়া লাগলোঁ গৰুকেইটা বান্ধি দিলাক না ক'ৰবাত বিক্ৰীয়ে কৰিলাক মই এতিয়া বিচাৰ কৰিবলৈ পাবাই নাই কেইদিন হ'লনো দুদিনমান হ'ল নেকি সিদিনা মই ৰাতিপুৱা এৰাই দিলোঁ এৰাই দিয়াৰ পিছত এতিয়া গৰুকেইটা দেখোন ঘৰতে যোৱা নাই কিমান টাইমত ৰাতিপুৱা ঠিক 8-9টামান বাজিছে নেকি হয় নেকি দেই গৰুকেইটা মোৰ তাতে আছে এই চাওঁ গৰুকেইটা তোৰ তাতে আছে মই তাৰ লগত এনেই কাজিয়া লাগলোঁ না দে সেইকাৰণে ডাইৰেক্ট কথাবিলাক ক'ব নালাগে গৰু মই এনেই দিছোঁ মানে কিনি দিলোঁ সেই বুলি মই বান্ধি নাৰাখিব পাৰোঁ বিক্ৰী নকৰিব পাৰোঁ সেইকাৰণে ভাবি চিন্তি কথাবিলাক ক'ব লাগে অলপ মোৰে ভুল হৈছে দে মই তোৰ লগত কাজিয়া কৰিব নাগিছিল নাজানাকৈ মই মানে তোৰ লগত কাজিয়া কৰিলোঁ আৰু দে চৰি দে এতিয়া হেৰি 500 টকা লৈবি আৰু গুৰুটো লৈ যাবি নহ'লে গুৰু নাপা বস্তু পোহা ৰাখবা নিচিনা হা
আৰু আমাকো কিবা খুৱাব লাগিব তই কাৰণ আমাৰ বহুত বেয়া লাগছে না মই গৰু 500 টকা দি ঘূৰাব লাগিব তহঁতক খুৱাবও লাগিব কাজিয়া লাগছা মোৰ লগত হয় না মোৰতো বেয়া লাগছে সেইকাৰণে আমাক খুৱালে হ'ল না কি কোৱা অঁ কি কোৱা এতিয়া দে হ'ব দে মই কালি ৰাতিপুৱা আহি গৰুকেইটা লৈ যাম অঁ যা আমিও যাং দে পিছে ন দে ব'ল দে পিছে এৰাই দে কৰিলোঁ এবাৰ দি গ'লো আৰু চাইকেলখন তোৰে আছে নেকি চাইকেল মৰে আছিলে গাখন নাংগে কাম চাম কৰি গাখন নে না